हेलो बंधुসকল কি খবৰ আপোনালোকৰ পুনৰবাৰ আৰু এটা ভিডিঅ'লৈকে স্বাগতম জনাইছো মই গৈ আছো জোৰ ৰোডৰ গীতানগৰ হাই স্কুল ফিল্ডৰ ওচৰ কাৰণ এই কাৰণে গৈ আছো ইয়াতে বহুত কেইখন ষ্ট্ৰীট ফুড ষ্টাৰ্ট হৈছে লাহে লাহে আৰু হ'ব আৰু মই ইয়াতে আহিছো এইটো কাৰণত যে মই অলৰেডি মই ইয়াতে এই বস্তুটো মই টেষ্ট কৰিছো কিন্তু মই ভাবিলো ভিডিঅ'ৰ লগত আপোনালোকক শ্বেয়াৰ কৰো বুলি আৰু ইয়াত দেখিছে না পূজা মণ্ডপ কিমান ডাঙৰকে পাতিছে এবাৰ হাই স্কুল ফিল্ডত আহিবচোন ইয়াতে কাৰণ এবাৰ 50 বছৰ হৈছে আৰু এবাৰ বোলে বহুত ভালকে পাতিব আৰু বহুত ডাঙৰকে পাতিব আজি ডেনমাৰ্ক ধৰি পেলাই এই মণ্ডপ বনায়ে আছে বাৰু ঠিক আছে বাৰু মই আজি ফুডকাৰ্টখনলৈকে যাম ফুডকাৰ্টখনৰ ওচৰত মই এই কাৰণে গৈ আছো বলক আপোনালোকক আগত গৈ পেলাই মই জনাই আছো সো দোকানখনৰ কাষত আহি পাইছো আৰু দোকানখন আছে আপোনালোকৰ হাই স্কুল ফিল্ডখন যেটা পাৰ হ'ব পাৰ হৈ লেফট সাইডে এখন সত্ৰ পায় সত্ৰখনৰ ওচৰতে এই দোকানখন পাব আৰু এই দোকানখনত কেৱল চিকেনৰ আইটেম পাব আপোনালোকে যেনেকৈ চিকেন পপকৰ্ন তাৰ পিছত চিকেন ললিপপ তাৰ পিছত আপোনাৰ চিকেন পকৰা তাৰ পিছত আপোনাৰ চিকেনৰ লেগ তাৰ পিছত এটা চিকেন পকৰা নিচিনা পাব সেই পকৰাটো বনাই আপোনাৰ কোৰিয়ান চিকেন টাইপত বনায় তো সেই কোৰিয়ান চিকেনটো আজি মই শ্বেয়াৰ কৰিবৰ কাৰণে আহিছো আৰু এই চিকেন যোনটো কোৰিয়ান চিকেন বনাই মানে টেষ্টি লাগে নহয় আপোনালোকে খাই চাব আহিব এবাৰ হলো ইয়াতে খাই চাবই তো মই আজি মই শ্বেয়াৰ কৰি আছো আপোনালোকক কেনেকৈ বনাই কেনেকৈ ইহঁতে ডেকোৰেশ্যন কৰে আৰু মই কিহৰ কাৰণে খাবলৈ আহিছো সেইটো কাৰণে আপোনালোকক মই জনাই আছো ইয়াত চিকেনৰ কি আইটেম পায় আৰু আইটেমবিলাকৰ দাম কি মই এবাৰ আপোনালোকক দেখাই দিছো এনেতো চিকেনখিনি সিহঁতে নৰ্মেলি ফ্ৰাই কৰি থৈ দিয়ে যেতিয়া আপোনালোকে অৰ্ডাৰ দিব তেতিয়া নৰ্মেলি আৰু ফ্ৰাই অকণমান কৰি দিয়ে যাতে কোমল হয় বস্তুটো আৰু কোৰিয়ান চিকেনটো খাবলৈ গ'লে কোৰিয়ান যোনটো চাটনি হয় সেই চাটনিটো মেইন হয় সেইটো ভালকৈ বনাব জানিব লাগিব তেতিয়াহে আপোনাৰ টেষ্টটো আহিব এওঁলোকে যেতিয়া চিকেনটো ওলাই পেলাই এটা গামলাত থ'ব গামলাত থোৱাৰ পিছত আপোনালোকে কোৰিয়ান চাটনিটো দিব আৰু এটা চাটনি আছে সেইটো চাটনি দিব দি পেলাই মিক্স কৰিব মিক্স কৰাৰ পিছত তাতে আপোনালোকে চাট মছলা দি দিব তাৰপিছত পিঁয়াজ তাৰপিছত বন্ধাকবি তাৰপিছত আপোনাৰ হোৱাইট তিল তাৰপিছত আপোনাৰ যোনটো গ্ৰীণ চাটনি হয় এই গ্ৰীণ চাটনি দিব দি পেলাই এই ধৰণে এনেকৈ সিহঁতে প্ৰেজেণ্টেশ্যনটো কৰিব আৰু প্ৰেজেণ্টেশ্যনটো দেখিছে কি ধুনীয়াকৈ কৰিছে আৰু খাই পেলাই কিমান ইণ্টাৰেষ্ট লাগিব ভাবকচোন আপোনালোকে নিশ্চয় আহিব মোৰ ভিডিঅ'টো চোৱাৰ পিছত আপোনালোকে এবাৰ হ'লেও খাবলৈ কাৰণে আহিব আৰু মোক জনাব সো ফ্ৰেন্ডস দেখিছে কি ধুনীয়াকৈ ডেকোৰেশ্যনটো কৰিছে প্ৰেজেণ্টেশ্যনটো কৰিছে আৰু এইটোকে কয় আপোনাৰ কোৰিয়ান চিকেন বুলি আৰু কোৰিয়ান চিকেনৰ টেষ্টটো ইমানেই ভাল আপোনালোকে নিশ্চয় আহিব ইয়াতে টেষ্ট কৰি পোৱাৰ পিছত মই সঁচাকৈ কৈছোঁ নে মিছাকৈ কৈছোঁ আপোনালোকে কমেণ্টত জনাব আৰু গীতানগৰ ফিল্ডৰ ওচৰতে সত্ৰখন পায় সত্ৰখনৰ ওচৰতে এই দোকানখন বহে সো ঠিক আছে আজিৰ কাৰণে ইয়াতে ৰাখিছোঁ নেক্সট ভিডিঅ'ত আকৌ লগ পাম আজিৰ কাৰণে গুড নাইট